কবিতার শিরোনাম ফুটপাত। কবি নির্বাণ নয়ন, আবৃত্তিকার চিদাম্বম ভূঞা। আজিৰ কবিতা মোৰ নিজক লৈ নহয়, আজিৰ কবিতা মোৰ প্ৰেয়সীক লৈ নহয়, আজিৰ কবিতা মোৰ বিষাদক লৈ নহয়, আজিৰ কবিতা সেইসকলৰ বাবে যি সপোন দেখে ৰাস্তাৰ দুয়োকাষে থকা ফুটপাথত, যাৰ সপোনবোৰো সঁচা হয় সেই ফুটপাথতেই। তেওঁলোকৰ মন যায়, বহুত মন যায়, আনৰ দৰে ওখ ওখ অট্টালিকাত বিলাসী জীৱন কটাবলৈ। তেওঁলোকৰ মন যায় নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ, কিন্তু মন গ'লৈ জানো সকলো সম্ভৱ? হয় নহয়। তেওঁলোকে দুবেলা দুমুঠি খাবৰ বাবে ৰ'দ বৰষুণ নেওচি পৰি ৰৈছে হাতত ভিক্ষাৰ শূন্য পাত্ৰ লৈ, আৰু কোনো সদাশয় ব্যক্তিয়ে পকেটৰ পৰা উলিয়াই দিছে 10 টকা 20 টকা আৰু কোনোৱে 1 টকা, আৰু এই 10-20 টকাই তেওঁলোকৰ বাবে হৈ পৰে সাহম, সপোন ইত্যাদি ইত্যাদি। কেতিয়াবা ভাবো যে ময়ো যদি সেই শ্ৰেণীৰ লোক হলোহেঁতেন, বিহু পূজাৰ সময়ত সকলোকে চিঞৰি চিঞৰি কলোহেঁতেন, পিন্ধি ল দামী দামী কাপোৰ, লগাই ল হাতত 1000 টকীয়া ঘড়ী, আৰু কাষত বহাই ল এজন সুন্দৰী নাৰী। হৈ পৰিব তহঁতৰ জীৱন বিলাসী। আমাৰনো আৰু কি, থাকিম দে এনেকৈ ৰাস্তাৰ দুয়ো কাষত পৰি। কোনোবা অচিন দয়ালু অন্তৰৰ লোকে ডাষ্টবিনত পেলাই থৈ যাব নহয় পুৰণি ফটা চিটা ছেকেণ্ড হেণ্ড কাপোৰবোৰ, সেইবোৰকে 1000 টকীয়া বুলি ভাবি এই পৰা লগা চেহেৰাটো ঢাকিব পাৰিম দে।